পাৰৰ মানুহবিলাকৰ কেনেকুৱা অৱস্থা, নদীৰ পাৰত কি কাম হৈ আছে, মানুহৰ জীৱন যাপন এনেকুৱা চাওক। এইবিলাকে খৰিৰে কাঠখৰিৰে মানুহৰ জীৱন যাপন চলাই আছে, এইবিলাক খৰিৰে চাওক। মই আজি আহিছোঁ বৰপেটা ৰোড বেকীৰ পাৰত। বেকীৰ পাৰত মানুহে কেনেকৈ চলে চাওক। বেকীৰ পাৰে এইবিলাক কাঠখৰি মানুহে বেকীৰ নৈৰে মানুহে যেতিয়া লৌকাৰে বেকীত ঘূৰি থাকে, নদীত ঘূৰি থাকে, এইবিলাক কাঠখৰি বেকীৰ পৰা মানুহে উঠাই কেনে এইটো পাৰত ৰাখি দিয়ে। ৰাখি দিয়াৰ পিছত এইটোবিলাক শুকাই কোঠালিৰে অলপ মাজত ফালি দিয়াৰ পিছত শুকাই সেই হিচাপত মানে ইয়াতে বিক্ৰী কৰি থাকে। তো কুইণ্টেল এজন স্থানীয় যুৱকক আমি সুধিলোঁ, যিহেতু এই কাৰবাৰবিলাক কৰে, বহুত মানুহে ইয়াতে কাৰবাৰ কৰি চলি আছে। তাহাঁতক আমি সুধিলোঁ, মাত্ৰ ক'লে কুইণ্টেল 200-250 টকা কুইণ্টেল। নদীৰ পাৰত আজি মই আপোনালোকক দেখাম নদীৰ পাৰৰ মানুহবিলাকৰ কেনেকুৱা অৱস্থা, নদীৰ পাৰত কি কাম হৈ আছে, নদীৰ পাৰত কি কাম হয়, বালিবিলাক কেনেকৈ উঠায়, এইবিলাক বস্তু আপোনালোকক আমি দেখাম। আপোনালোকে চাই থাকক নদীৰ পাৰৰ বালিবিলাক লৈ থাকে, নৌকাবিলাক ইয়াতে ৰাখি থৈ দিছে, উঠাই কিবা মেৰামতি কৰি আছে। নতুন কাঠেৰে মেৰামতি কৰে। নদীৰ পাৰত আপোনালোকে জানে, যেতিয়া বাৰিষা কাল আহে তেতিয়া পানীৰে এইবিলাক কাঠ, এইবিলাক গছ উঠাই, গছবিলাক যে উঠি আহে মাটিৰ পৰা, তেতিয়া এইবিলাক মানুহে নদীৰ পাৰৰ মানুহবিলাক উঠাই পাৰত ৰাখে আৰু এইবিলাক বিক্ৰী কৰি দিয়ে। এইবিলাকৰ পৰা এটা ভাল ইনকাম পাই যায় ইয়াতে। আজি চাওক, আমি আহিছোঁ বৰপেটা ৰোড বেকীৰ পাৰত। সদায় আমি কিবা এটা কামত ব্যস্ত থাকোঁ। আবেলি মানে কমিবেলাত ফুৰি আহোঁ। নদীৰ পাৰত কিমান লোক আছে, ধুনীয়া লোক হয়। এইবিলাক ৰাখিছে, কোনোবাই বালি আনে, কোনোবাই মাছ মাৰে, মানে বহুত কিবা আৰু এইবিলাক বস্তু নদীৰ পৰা উঠাই এটা বনাই ৰাখিছে। এইবিলাক মানে বিক্ৰী কৰে নাইৰে, এইবিলাক নাইৰে গৈ কেনে এইবিলাক তাৰে গৈ কেনে উঠাই আনে জমা কৰি এইবিলাক গছ চব পানীৰে খাইছে। যিয়ে হাতত গৈছে উঠাই দিছে, এইবিলাক বালি ওলাই আহে, এইবিলাক গছ চব নাৱেৰে জমা কৰি ৰাখিছে। যদি কোনোবাই হতাশ ব্যক্তিয়ে যদি কিবা এইবিলাক ৰন্ধাৰ কাৰণে বা চাহ দোকান বা ডাঙৰ হোটেলৰ কাৰণে লাগে বা বিয়া অনুষ্ঠান, বহুত ধৰণৰ অনুষ্ঠান হয়, লাগে বৰপেটা ৰোডত আপোনালোকে আহক আৰু এইবিলাক কাঠখৰিবিলাক আপোনালোকে সস্তাত কিনিব পাৰিব। সেইটো আপোনালোকে ইয়াত আহিলে ইয়াতে গাড়ীৰ সুবিধা আছে, লৌকাৰ সুবিধা আছে। এনি টাইম মানে যোগাযোগ কৰিবলৈ, যোগাযোগ নম্বৰটো মই আমাৰ এই ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে ইয়াৰ পৰা নাম্বাৰ ওলাই আপোনালোকে যোগাযোগ কৰিব পাৰিব।
আৰু আপোনালোকে যোগাযোগ কৰিলে সিহঁতে ঘৰত পঠাই দিব। আজিকালি জানে যে টেকন'লজিৰ যুগ, গুগল পে' ফোনপে' আহিবও নালাগে, আপোনালোকে খালি ক'ব কিমান কুইণ্টেল লাগে, সেই হিচাপত যদি আপোনালোকে গুগল পে' ফোনপে'ত পইচা দি দিয়ে, ইয়াতে একদম ডাইৰেক্ট আপোনালোকৰ ঘৰত পঠাই দিব। যদি এইবিলাক কাঠখৰি থাকে, এইবিলাকত আপোনাৰ ৰান্ধাৰ কাৰণে একবাৰ বহুত ভাল হয়। আপোনালোকে 1 কুইণ্টেল যদি খৰি ইয়াৰ পৰা লয় মাত্ৰ 200 টকা ল'ব, মাত্ৰ 200 টকা। 10-20 কুইণ্টেল ল'লে এটা যিমান ডাঙৰ অনুষ্ঠান নহয় কিয়, এইবিলাক খৰিতে আপোনালোকে ৰান্ধি অনুষ্ঠান ভাই তাই না? কোন থেকে আসলি ধরে করা সামনে কি করা হবে আর আমরা বিক্রি করি কিরম সাথে কিরম সপ্তাহ মানে যে পানি যে বাড়ে নাম যাবে ঘুরে ওরা বড় ওয়াজ গাছ থেকে আপনারা আবার তাই না এই যে কাদ্য কত ওই পানিটা ভিজে বুক নাটা 250-300 টাকা কুইন্টাল বেশি বাসায় নইলে বিজনেস তো এটা বহুত আগে দিয়ে চলছে স্থানীয় মানুষের আগে দিল এইবিলাক মানুষ মানে এই যিবিলাক মানুহে লোক আৰু ঘূৰি থাকে মানে এইবিলাকৰ কামেই হ'ল মানে এইবিলাক গছ যে আছে এইবিলাক গছবিলাক উঠাব আনিব পাৰত ৰাখিব আকৌ শুকাব বা কোৰাল দি কোঠালিৰে চলা ভাগত পকাব চলা কৰিব কৰি কিনে সেইবিলাক ইয়াতে বিক্ৰী কৰি দিয়ে বহুত সস্তাত বিক্ৰী কৰি আছে 200 টকা 250 টকা কুইণ্টেল বিক্ৰী কৰি আছে তোমাৰ যদি এনেকুৱা লাগে কোনো অনুষ্ঠানত হয়তো লাগিব পাৰে বিয়া অনুষ্ঠান বহুত ডাঙৰ ডাঙৰ অনুষ্ঠান হয় খানা বনোৱাৰ কাৰণে এইবিলাক বিচাৰিব লাগে পোৱা নাযায় আপোনালোকে বৰপেটা ৰোড বেকীৰ পাৰত যদি আহে এইবিলাক ইভুল আছে কিমান আহে গাড়ীৰে আপোনালোকে লৈ যাব পাৰে গাড়ীও এটা আছে খালি জাষ্ট যোগাযোগৰ ব্যৱস্থাই কৰিলে হৈ যাব আৰু নাম্বাৰ দি দিম যদি কাৰো এনেকুৱা ঘূৰি লাগে তো আমি ইয়াৰ পৰা লৈ ল'ব পাৰিব আপোনালোকে নাম্বাৰত যোগাযোগ কৰি ল'ব পাৰিব চব কিমান পুৰণা এইবিলাকেৰে আপুনি অনুষ্ঠানবিলাক যে হয় মানুহৰ ঘৰত বিয়া বা কিবা ডাঙৰ ডাঙৰ ফাংচন বা কিবা মিটিং চিটিঙত খানা দিয়ে সেইবিলাকৰ কাৰণে এইবিলাক সুবিধা হয় চাহ দোকান বহুত দোকান ধৰে আজিকালি খৰিৰে ৰান্ধিব লাগে চব জেগাত গেছৰ তেতিয়াহ'লে যদি ইয়াতে যোগাযোগ কৰে পাই যাব আপোনালোকে চাহ খৰিবিলাক পাই যাব মানে ইমান দেখাম গোটেই 2-4 ঘণ্টা যদি ঘূৰি থাকোঁ তাতে শেষ নহ'ব আজি চাওক আমি দেখাই আছোঁ আৰু কেনেকুৱা খৰি আছে ইয়াতে বহুত আছে এইবিলাক খৰিত আগত ফালিছে ফালাৰ পিছত আকৌ ইয়াতে শুকাইছে ভাবো এতিয়া এজন মানুহে ইয়াতে কাম কৰি আছে নিজে শুকাই আছে মানে নদীৰ পাৰৰ পৰা উঠা নিজে
যিটো চামলৰ ব্ৰিজ আৰু এইটো ব্ৰিজ হ'ল নতুন ব্ৰিজ। ব্ৰিজকেইটা কিমান ধুনীয়া লাগিছে, তলৰ পৰা আমি ভিডিঅ' কৰিছোঁ। তলৰ পাৰ্ট এইবিলাক, লগতে আপোনাৰ ৰেল লাইনৰ এটা ব্ৰিজ আছে আৰু এটা ব্ৰিজ 2022 কমপ্লিট হ'ব। ইমান কাম, মই সেইটো কাম আপোনালোকক ফুল ভিডিঅ'তে দেখাইছোঁ আৰু যিমান দূৰ পাৰোঁ আমি বনাই আছোঁ, চেষ্টা কৰি আছোঁ। গাড়ী গৈ আছোঁ, দুটা ব্ৰিজৰে গাড়ী আছে, এইটোৰে ব্ৰিজৰ গাড়ী গৈ আছে, এইটো ব্ৰিজৰ গাড়ী গৈ আছে। মানুহ উঠাই কাটি কাটি ফালি ফালি কৰি আছে, কোনোবাই চাহ দোকানদাৰে বান্ধি আছে। আমি ভিডিঅ'টো আজিৰ কাৰণে ইমানলৈকে শেষ কৰিলোঁ। সকলোলৈকে ধন্যবাদ।